हेलो हाई गाइज की खबर आपलोकर आशा करूँ सकलोरे भाल। आज एटा नतुन रेसिपि লৈ আপোনালোকৰ সামনে আকৌ আহিছোঁ। আজি বনাম মই মটৰ পনীৰ বনাবৰ কাৰণে প্ৰথমতে মই মটৰখিনি ধুনীয়াকৈ বইল কৰি ললোঁ আৰু এয়া দেখিছে আপোনালোকে বিলাহী কাটি ললোঁ আৰু এয়া আদা নহৰু আৰু পিয়াজ আৰু লগত তিনটা দিলোঁ কাঁচা লঙ্কা মই ধুনীয়াকৈ ভাজি লম। আজি মই পিছিম কেনেকৈ কি কৰিম মই ভিডিঅ'টো চাই থাকক। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া পনীৰখিনি মই প্ৰথমতে ফ্ৰাই কৰি ল'ম। ফাইনেলি মই পনীৰখিনি ভাজি ল'লোঁ। এতিয়া পিঁয়াজ জলকীয়াখিনি মই ভাজিম, চাই থাকক। এয়া পিঁয়াজ নহৰু জলকীয়া আদা মই ভাজি ল'ম। ভাজি পেলাই মিক্সাৰত দিম। এয়া পিঁয়াজখিনি ভাজিলোঁ। ইয়াতে মই দিলোঁ টমেটোখিনি মই অলপ ভাজি ল'ম। ফাইনেলি মই মছলাখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। এয়া দেখিছে। এতিয়া মই ইয়াক মিক্সাৰত ধুনীয়াকৈ পিচি ল'ম। ফাইনেলি মোৰ তেলটো গৰম হৈ গৈছে। মই প্ৰথমতে দিলোঁ ইয়াতে কেইটামান গোটা জিৰা দিলোঁ, তাৰপিছত দুইটা লং দিলোঁ, দুইটা এলাইচি দিলোঁ আৰু দিলোঁ ডালচেনি আৰু গোলমৰিচ। ইয়াতে দিলোঁ মই দুইটা শুকনা লঙ্কা। এতিয়া ধুনীয়াকৈ ভাজি ল'ম। এয়া ধুনীয়াকৈ ভজা হৈ গ'ল। এতিয়া মই দিম ইয়াতে পিছা মছলাখিনি ধুনীয়াকৈ দি দিলোঁ। এতিয়া মই ধুনীয়াকৈ ভুনিম। ফাইনেলি মছলাখিনি ভুনতেনে মই দিলোঁ মছলাখিনি হালধি অলপ দিম, গুড়া জলকীয়া অলপ দিম, জিৰা পাউডাৰ হালকা দিলোঁ আৰু অলপ দিলোঁ মই কাশ্মীৰী লাল মিৰ্চি। এতিয়া ধুনীয়াকৈ মছলাখিনি ভুনিম। মছলাখিনি ভুনতেনে মই পৰিমাণ মনৰ নিমখ দি দিলোঁ। এয়া ফাইনেলি মোৰ মছলাখিনি ধুনীয়াকৈ ভুনা হৈ গৈছে। এতিয়া ইয়াতে দি দিম মই মটৰখিনি। এয়া মটৰখিনি দিলোঁ। এতিয়া মই মটৰখিনি ধুনীয়াকৈ ভুনি ল'ম। এয়া মোৰ মটৰখিনি ধুনীয়াকৈ ভুনা হৈছে। ইয়াত দিম অকণমান মই পানী। এয়া দেখিছে ধুনীয়াকৈ মছলাখিনি এয়া ভুনা হৈ গৈছে। মোৰ চেনেলটো যদি নতুন থাকে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। মই নতুন নতুন ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম। ফাইনেলি মই নতুন নতুন ভিডিঅ' বনাই দিয়ে আছোঁ। ভিডিঅ'বিলাক আৰম্ভণিৰ পৰা শেষলৈকে চাব, ভাল লাগিব। এতিয়া মছলাখিনি ধুনীয়াকৈ ভুনা হৈ গ'ল। এতিয়া দিম ইয়াতে মই পনীৰখিনি। পনীৰখিনি দি দিলোঁ। এতিয়া মই ধুনীয়াকৈ মিলাম। এতিয়া দেখিছে ধুনীয়াকৈ ভনিলোঁ। এতিয়া আজি ৰেচিপিটো নিশ্চয় আপোনালোকৰ ভাল লাগিব। এতিয়া দিম মই ইয়াতে অলপ পানী হালকা জোল কৰিম। ফাইনেলি মোৰ আজি ৰেচিপিটো বনি তৈয়াৰ হৈ গ'ল। এয়া দেখিছে মটৰ পনীৰ। এয়া ধুনীয়াকৈ বনি তৈয়াৰ হৈ গ'ল। এতিয়া দি দিম ইয়াতে মই ধনিয়া পাতা। ওপৰৰ পৰা ধনিয়া পাতা দি দিম। দেখিছে ধনিয়া পাতা দিলোঁ। এতিয়া ধুনীয়াকৈ মিলাই দিম। কি ধুনীয়া কালাৰ হৈছে। ফাইনেলি মোৰ চব্জি বনি কমপ্লিট হৈ গ'ল। মই এতিয়া গেছটো বন্ধ কৰি দিলোঁ। মই ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনালোঁ। কাইলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সামনত আকৌ আহিম। তেতিয়ালৈকে বাই।